মই নৱনীতা নৱ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ছানডে, চ' মই বনাইছোঁ। ৰাতিপুৱা আমাৰ খোৱা হৈ গৈছে চাওমিন, আৰু এতিয়া বনাইছোঁ বিৰিয়ানী, এগ বিৰিয়ানী। ছেটাৰডে ছানডে আমাৰ বন্ধ থাকে যে, সেইকাৰণে চিকেন আনিব পৰা নাই। মই এনেও চিকেন নাখাওঁ, বনাওঁ কিন্তু ভাবিছোঁ এতিয়া এগ বিৰিয়ানীকে বনাওঁ। এগ বিৰিয়ানী আৰু ৰাইতা। ঠিক আছে, এয়া মই বনাইছোঁ। এগ বিৰিয়ানীৰ কাৰণে প্ৰথমতে চাউলখিনি বইল কৰি লৈছোঁ। বইল হৈ আছে। ইয়াতে মই প্ৰথমতে পানী দিছোঁ। পানীতে লগতে দিছোঁ জিৰা, লং, ইলাচি আৰু ডালচেনি। এয়া এনেকৈ দিছোঁ। তেনেকৈ দি পেলাই অলপ সময় 50%, মানে 50% নহয়, 70% আপোনালোকে এইটো বইল কৰিব লাগে। মোৰ এতিয়া হৈ গৈছে। এই চাউলখিনি বইল কৰিব লাগে 70%, 30% পিছত বইল কৰিব লাগে। প্ৰথমতে আপোনালোকে এনেকৈ উলিয়াই পেলাই পিটিকি চাব। এইটো মোৰ হৈ গৈছে, ইয়াত 70% হৈ গৈছে। মই এতিয়া এইখিনি পানীখিনি চেকি পেলাই আপোনালোকক এতিয়া মই নহৰু আদা কুটিছোঁ ইয়াৰ গ্ৰেভি বনাবৰ কাৰণে। আৰু মোৰ ওচৰত আছে চাহী পনীৰ মচলা আছে, ইয়াত দৈ, ঘৰত বনোৱা দৈ আছে। এই কণী বইল কৰিছোঁ। এইফালে তেল ৰেডি হৈছে আৰু নহৰু আদা ইয়াত কুটি আছোঁ। পিঁয়াজখিনি ফ্ৰাই কৰি ল'ব লাগিব। এইবোৰ দৈ, মই দৈটো অলপ বেছিকৈ দিলেহে ভাল পাওঁ বিৰিয়ানীত। কণী বইল কৰিছোঁ। এতিয়া দৈ কেঁচা গোন্ধটো যোৱালৈকে এইটো সিজাব লাগে অকণমান, নহ'লে এতিয়াতে দি দিলে দৈ লাগিব। সেইকাৰণে অকণমান কেঁচা গোন্ধটো তাৰপিছতহে দিব লাগে। এইখিনি মই থৈছোঁ ৰাইতা বনাবৰ কাৰণে। আৰু এইফালে কণী, এইখিনি মই বইল ৰাইচ বিৰিয়ানী এই অকণমান হৈছেগৈ। আৰু এতিয়া তাৰ কাৰণে কম জুই মানে ল' ফ্লেমত দিছোঁ। ল' ফ্লেমত দি পেলাই বনাইছোঁ। আটাৰে বনাই লৈছোঁ। এয়া ৰাইতা ৰেডি হৈ গৈছে। মই গাজৰেৰে দি পেলাই বনাইছোঁ, গ্ৰেট কৰি পেলাই। কাগজৰ ভাল লাগে তেনেকৈ, গাজৰ আৰু পিঁয়াজ। তাৰপিছত ইয়াত দিছোঁ ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ, আৰু নিমখ দিছোঁ, ব্লেক চল্ট দি পেলাই তেনেকৈ বনাবচোন, বহুত ভাল লাগিব। আপোনালোকে বনাই চাব, খাই বহুত ভাল লাগে। বিৰিয়ানীৰ লগত ৰাইতা, যিকোনো ৰাইতা বনাব পাৰে, যিকোনো চব্জি দি পেলাই বনাব পাৰে, ভাল লাগে খাই। এয়া মোৰ এগ বিৰিয়ানী বনি হৈ গৈছে। কালাৰ এটা চবু হৈছে। এতিয়া ব্ৰাউন ফিছ দি দিছোঁ, ব্ৰাউন পিঁয়াজ। এয়া মোৰ ৰাইতা। আজি আমাৰ দেওবাৰৰ এয়া স্পেচিয়েল। হেল্ল' এভৰিৱান, মোৰ এতিয়া কাঁহী বাতি ধোৱা হৈ গৈছে। কাঁহী বাতি চব কাম কৰি হৈ গৈছে। এতিয়া অকণ ৰেষ্ট পাইছোঁ। আৰু আজি এনেকৈ বিৰিয়ানী আৰু ৰাইতা বনাইছিলোঁ, খাই খুবেই ভাল লাগিছে। বিৰিয়ানী আৰু ৰাইতা, এগ বিৰিয়ানী আৰু ৰাইতা বনাইছিলোঁ, খাই বহুত ভাল লাগিছে। আপোনালোককো মই কিছুমান ভিডিঅ' এনেকৈ বিৰিয়ানী ভিডিঅ' দেখুৱাইছোঁ আৰু ৰাইতাও দেখুৱাইছোঁ। তাত কি দিছোঁ তেনেকৈ দেখুৱাইছোঁ। আজি এই ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।
কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো আৰু বেলেগ ভিডিঅ' আপোনাৰ কি ধৰণৰ ভিডিঅ' আপোনালোকৰ ভাল লাগে চাবলৈ মন গৈছে মোৰ পৰা তাৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল বটন টিক কৰিবলৈ নাপাহৰিব তেতিয়াই আপোনালোকে নেক্সট ভিডিঅ' মই আপলোড কৰিলে আপোনালোকে তাৰ ন'টিফিকেশ্যন পাব তেন্তে নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম ধন্যবাদ